তৰালি তৰালি আহিল নে নাই দূৰত ঠেলা এখন আহিছে আহিবও পাৰে ভাত আঞ্জা হ'ল মেকুৰীয়ে ভাতত মুখ দিব পাৰে তই আহচোন মই অলপ চম্পাহঁতৰ ঘৰৰ পৰা সাউতকৈ আহোগৈ হ'ব মা তই যাগৈ অলপতো নাযাবি আচ্ছা নিয়ে যান জিনিসগুলা তৰালি তৰালি বাপৰে আপোনালোকক ৰৈ ৰৈ আমনিয়ে লাগি গ'ল সেই আমনি লাগিব নালাগে ৰবা সেই একেবাৰে আহিয়ে গলো মানে বয় বস্তু লৈ তোমালোকৰ তাত একেবাৰে থাকিম বুলি আহি গলো পিছে বহুত কিবা কিবি লৈ দেখোন কি কৰিবা আৰু তোমালোকৰ তাত সংসাৰ কৰিম বুলি আহি গলো আৰু ভিনদেউয়ে যে কি কয় আৰু আমাৰ তাত সংসাৰ কৰিবলৈ কোন আছে তোমালোক নাই জানো ভিনদেউয়ে যে কি কয় বাইদেউহঁত ক'ত আহিব ৰবা সংসাৰৰ কিছু বয় বস্তু আনিছো আনো গৈ বলা আহা বলক তই আমাৰ এওঁলোকক অনাৰ লগতে আৰু গাইজনী তাতে বন্ধা আছে তাইকো অনাৰ ব্যৱস্থাটো কৰি দিবি দেই ঠিক আছে থাকে লাগে আছি হ্যাঁ বুজিছা তৰালি চৰকাৰে কাজিৰঙাৰ জীৱ জন্তু কেইটাৰ কথা চিন্তা নকৰিলে বুলিয়ে আমি ঘৰচীয়া জীৱ জন্তুৰ কথা চিন্তা অকণ নকৰিম নে হয় ভিনদেউ তৰালি মই ইহঁত কেইটাৰ কাৰণে খা বন অকণৰ ব্যৱস্থা কৰোঁ আপুনি এইবিলাক চিন্তা কৰিব নালাগে মই ব্যৱস্থা কৰি আছো আপুনি গাটো ধুই লওক হয় নেকি বাৰু তৰালি এই টোপলাকেইটা লৈ যোৱা কি আছে ভিনদেউ এই ৰিলিফৰ চাউল আৰু দাইল এইবোৰ চোন পচা ভিনদেউ আহিলে যে মোৰ হাঁহিৰ অৰ্থ তুমি নুবুজিবা তৰালি এইবোৰ আমাৰ ভগৱানৰ দান আমি বানপীড়িতই এইবোৰ গেলা পচা খাই জীয়াই থাকিব লাগিব নহ'লে যে আমি বানপানীত কক বকাই মৰি থাকিব লাগিব যোৱা ভালদৰে ধুই মেলি ভাত কেইটামান বহাই দিয়া কি কয় ভিনদেউ আমাৰ ভাত আঞ্জা ৰেডি ভিনদেউ এইবিলাক অখাদ্য খাই কেনেদৰে জীয়াই থাকিব চৰকাৰী খাদ্য ইয়াতকৈ আৰু ভাল বিচাৰিলে ক'ত পাবা কি কয় ভিনদেউ ৰিলিফৰ নামত এইবিলাক পচা বস্তু এইবোৰ চব এছাম সুবিধাবাদী ঠিকাদাৰৰ কাম সিহঁতে আমাৰ দৰে বানপীড়িতৰ দুখ দুৰ্দশাৰ কথা নাভাবে কি কৰিবা ইজনে সিজনক মাৰি খোৱাটোৱে হৈছে আজিৰ মানুহৰ নিয়ম নেপায় দেই পিছে ভিনদেউ বাইদেউহঁত ক'ত আছে স্কুলৰ ৰিলিফ কেম্পত গৰু মানুহ আমি একেলগে বসবাস কৰি আছো খাদ্যৰ কথাটো বাদেই পিয়হৰ পানী টুপিৰ অভাৱ সেয়েহে আমি তোমালোকৰ ইয়াত আমনি দিবলৈ আহিলো এই বেয়া চেয়া নাপাবা আৰু আপুনি কিয় তেনেকৈ কৈছে আপোনালোকৰ বিপদ মানে আমাৰ বিপদ একে কথা নহয় জানো কপা আহিলা হয় কিহত ক'ত ৰমণী ককাইদেউক পঠাই দিছো কিছু বয় বস্তু আছে ইহঁতকো লৈ আহিব আহি পাবহিয়ে বাৰু তুমি গা পা ধুই লোৱা মই ভাত পানী বাঢ়ো বাৰু ঘৰৰ বয় বস্তুবোৰ ঠিকে থাকে আছেনে ভিনদেউ সকলো শেষ হ'ল তৰালি ঘৰৰ মধুচলৈকে পানী কেৱল পানী তুমি নেদেখিলে বিশ্বাসে নকৰিবা গাঁৱৰ মতাউৰি ছিঙি গোটেই গাঁওখন সাগৰ সদৃশ হৈ পৰিছে এই বহুতৰ গৰু ছাগলী বানে উটুৱাই নিলে আমি যেনিবা ৰাতিয়ে গৰু ছাগলী আৰু মানুহকেইটাই আহি স্কুল ঘৰত সোমালো
গাইজনীও ৰিলিফ কেম্পতেই আছে, তাইকো অনাৰ ব্যৱস্থা কৰিব লাগিব। কি কৰিব ভিনদেউ, উপায়তো নাই। বলক গা পা ধুই ল'ব। ব'লা।